Inga hi koi dia. Inga hi koi dia. Inga hi koi dia. Hi. Guys, welcome to my YouTube channel. Amla সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল। আৰু লগত আহিছে মোৰ এইজনী মোৰ মাহী ছোৱালী পুৰা লাজুকা। হাই কই দি। হাই। মই দিছো হাই। আৰু ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলো। মানে আহি আছো মামাহঁতৰ ঘৰ মাহীহঁতৰ ঘৰত ভিডিঅ' কৰিব নহ'ল। মানে মোৰ আহাত আছে লাজ লাগে তেনেকৈ আৰু এয়া মামাহঁতৰ ঘৰত যাই আছো আৰু এতিয়া আৰু ভিডিঅ'টো চাব আপোনালোকে আৰু কেনেকুৱা পাই জনাব। দুফালে পথৰ ইফালে চিষ্টাৰটা বহুত মূৰত লগ পাইছে বোলা কথা পাতি এদি যোৱা লাগছে আৰু দুটায়ে আৰু মই ইফালে ভিডিঅ' বনাই এইখনে আমাৰ মামাহঁতৰ ঘৰ। এইজনী বা আগৰ ব্লগটোত দেখিছে আপোনালোকে। এয়া ইটো ঘৰত মানে মামা মামীহঁত থাকে আৰু ডাঙৰ মাহঁত আৰু ইফালে পুৰা ঘৰ চাফা লাগি গৈছে। কৰ কাম কৰ আৰু ইফালে হাই কৰি দিয়া ভিডিঅ' আছে। হেল্ল' আৰু ইফালে পুৰা আৰু গাইছ ইফালে মনে মনে ভিডিঅ' বনাইছো গম নাপায় চাই থাকো। মই গম পা ইটো আহিছে আৰু এইটো মানে মাজু মামাৰ ছোৱালী হয়। মাজু মামাহঁতৰ ঘৰত যোৱাই নাই, যাম আৰু তাৰপিছত ডাঙৰ মাহঁতৰ ঘৰতে আছোঁ। তাৰপিছত চাব আৰু ভিডিঅ'টো হাই কৰি দিয়া। পুৰা চাহ তাহ লৈ আহিছে দেখোন। দে 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 এয়া চাহ গৰম গৰম চাহ জিলেপি পুৰা চাহ খোৱা লাগছি নাচাই কিয়া কাৰণে পুৰা চাহ মজা গেছ চাই লওক পুৱাই ভিডিঅ' চাহ খাই দিওঁ আৰু পুৱা মানে এতিয়া মানে 11টামান বাজিল গাইছ। লাষ্ট লগাই দিছে নে এইকেইটাই পুৱা হৈ আছে বুলি কৈছে। পুৰা খৰচ চাফা কৰাত লাগি আছে আৰু এইটো আৰু মানে বিশেষকৈ আজি মামা আৰু মামী আৰু মানে বাবুহঁতক দেখুওৱা নহ'ল কাৰণ মানে মামা আৰু মামী তেজপুৰ থাকে চাকৰিহঁতে। মামীয়ে কৰে মানে মামাও থাকিব লাগে কাৰণ মানে আৰু আমাৰ মামীটোৰ বাবু দুটা আছে সেইকাৰণে মানে অসুবিধা হয়। তাৰপিছত বেলেগ দিন দেখুৱাম আপোনালোকক। আৰু ইফালে পুৰা কালকুটকেইটাই পুৰা খেলা লাগছি। এইটো চাফা কৰাবলৈ ইচ্ছা নাই। ইয়াত মানে আমাৰ আইতা আৰু ককা থাকে। এইখনত থাকে আইতা আৰু এইখনত থাকে ককা। তাৰপিছত আৰু ককাক দেখুৱাইছো ৰ'ব। এয়া আমাৰ ককা উৰা এইবিলাক যদি কাৰোবাক লাগে ককাই মানে বিক্ৰীও কৰে আৰু তাৰপিছত পাব আৰু মোক কণ্টেক্ট কৰিব কমেণ্ট দিব লাগিলে। এনেকৈ হাই কৰি দিয়া এনেকৈ হাই ককাই মানে নাজানে আৰু ক'ত জানিব আগৰ দিনৰ মানুহ আৰু। এইটোৱে হ'ল আমাৰ মাজু মামাহঁতৰ ঘৰ দেখুৱাই আছোঁ বুলি যে কৈছিলোঁ। আৰু ইফালে আমাৰতো মাজু মামাৰ ল'ৰা ইফালে পুৰা যে কালগত কৰি আছে। আৰু ইফালে এইটো মন্দিৰ আপোনালোকে জানে আৰু ইফালে এটা নতুনকৈ ঘৰ বান্ধি আছে আৰু ইফালে মামীহঁতে পুৰা কথাত ব্যস্ত আৰু তো গাইজ ভিডিঅ'টো আজি এইখিনিয়ে আছিল। মানে বিশেষ ইমান দেখুৱাব নহ'ল। এতিয়া জেঠীহঁতৰ যাম। জেঠীহঁতৰ যাই কিনে ভাত পানী খাই কিনে ড্ৰেছ কৰি যাম আৰু ঘৰত। আজি ভিডিঅ'টো এইখিনি আছিল। তেনেহ'লে আপোনালোকে যদি ভাল পালে তেনেহ'লে কি কৰিব জানে আগতে কৈছোঁ। গতিকে আজি বাই বাই। নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।